ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं पूर्वामेकवन्दनात् মৃত্যুর্মোক্ষীয়মামৃতম। শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে সশ্ৰদ্ধা আমন্ত্ৰণ জনাইছোঁ আৰু আজি আপোনালোকৰ সৈতে আজিৰ আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰত্যেকেই জানো যে আমি একোটা জীৱাত্মা, আমি একটা আত্মাৰ, এটা পৰমাত্মাৰ আমি প্ৰত্যেকেই অংশ আৰু সেই পৰমাত্মাৰ অংশ কাৰণে আমি সদায় সেই পৰমাত্মাৰ কথা আমি চিন্তা কৰিব লাগে। আৰু আজি সেই পৰম পিতা পৰমেশ্বৰ পৰম ব্ৰহ্মৰ যিটো আমি ৰূপ, সেই ৰূপটোৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। আৰু সেই ৰূপটোৰে হৈছে আমি বিভিন্ন ৰূপত তেওঁক নাম দিছোঁ। আৰু আমি তেওঁক ভোলানাথ বুলি ক'ব পাৰোঁ, তেওঁক সদাশিৱ বুলি ক'ব পাৰোঁ। তেওঁৰ নাভিত অগ্নি আছে কাৰণে তেওঁক আমি অগ্নিনাভ বুলি ক'ব পাৰোঁ। তেওঁ জটা ধাৰণ কৰে কাৰণে তেওঁক জটাধাৰী বুলি ক'ব পাৰোঁ। আৰু সেইজনে হৈছে পৰম মংগলময় সদাশিৱ। এতিয়া সদাশিৱ বুলি কওঁতে সদাশিৱ যিজন সদায় সুন্দৰ, যিজন সত্য সুন্দৰৰ সাধক, আমাৰ কোৱা হৈছে যে সত্যম শিৱম সুন্দৰম, যিটো সত্য, যিটো সুন্দৰ আৰু যাৰ ব্যক্তি আছে, যি চাৰিওপিনে যি হেৰি হৈ আছে। আৰু এই কথাটো কোৱা হয় যে যত্ৰ জীৱ তত্ৰ শিৱ। যদি আমি শিৱ যি ভগৱান, শিৱ বাবা বা ভোলা বাবা, আমি তেওঁৰ যদি জন্ম কাহিনীৰ কথা আমি আলোচনা কৰিব যাওঁ, তেতিয়াহ'লে কোৱা হৈছে যে তেওঁৰ জন্ম কাহিনীৰ বিষয়ে ব্ৰহ্মা বিষ্ণুৰো অগোচৰ বুলি কৈছে, তেওঁ অনাদি অনন্ত বুলি কৈছে। তেতিয়াহ'লে আজি আমি আলোচনা কৰিব ওলাইছোঁ যে ভগৱান শিৱ বাবা বা মহাদেৱৰ পৰা আমি কি এনেকুৱা কথা শিকিব পাৰোঁ, যি কথা আমাৰ জীৱনতো কামত আহে, বা সেই কামত অহা সেই কথাখিনি যদি আমি জীৱনত প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন মংগলময় হ'ব। এতিয়া আমি যিটো প্ৰথম কথা শিৱ বাবাৰ পৰা আমি এটা ডাঙৰ কথা শিকোঁ, সেইটো হৈছে যে আমি কপটতা শূন্য হ'ব লাগে। শিৱ বাবাই বা ভোলানাথ তেওঁৰ নাম এইকাৰণে হৈছে যে তেওঁ কপটতা শূন্য, তেওঁ ভোলা। তেওঁক যোনে যি নকওক, যি ধৰণে তেওঁক আক্ৰমণ নকৰক, যি ধৰণে তেওঁক হেৰি নকৰক, কিন্তু তেওঁ কোনো দিনে তেওঁ কি নকৰে, কাকো বেয়া নাপায়। গতিকে আমি প্ৰথম কথাটো হৈছে যে আমাৰ মনৰ যিটো মলিনতা, সেই মনৰ মলিনতাটো ত্যাগ কৰিব লাগে। আমি কপটতা শূন্য হ'ব লাগে। দ্বিতীয় যিটো আমাৰ গুণ, দ্বিতীয় যিটো কথা, সেইটো হৈছে যে তেওঁ সত্য আৰু সুন্দৰৰ সাধক। শিৱ বাবাক, শিৱ যি ভোলানাথক আমাৰ নটৰাজ বুলিও কোৱা হয়। তেওঁ নৃত্যৰ পাৰংগত। আৰু তেওঁৰ যেতিয়া সৃষ্টিৰ যেতিয়া ধ্বংসৰ সময়ত তেওঁ তাণ্ডৱ নৃত্য কৰিছিল। যেতিয়া তেওঁ কি কৰিছিল, যেতিয়া সতীক তেওঁৰ শৰীৰত কান্ধত তেওঁ লৈছিল, আৰু সেই কান্ধত লোৱাৰ পিছত যেতিয়া বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰেৰে যেতিয়া তেওঁৰ শৰীৰৰ শৱবিলাক কাটিছিল, শৰীৰৰ অংগবিলাক কাটিছিল, 51খন পীঠৰ জন্ম হৈছিল। আৰু তাৰে অন্যতম পীঠ আছিল আমাৰ মহামায়া কামাখ্যা। এই যেতিয়া সদাশিৱৰ শৰীৰৰ তেওঁৰ গাৰ পৰা, তেওঁ যেতিয়া পিঠিৰ পৰা যেতিয়া সতী দেৱীৰ দেহ নোহোৱা হ'ল, তেতিয়া তেওঁ কি কৰিছিল, তেতিয়া তেওঁ তাণ্ডৱ নৃত্য কৰিছিল। আৰু পাৰ্বতী বা সতীৰ অন্যতম ৰূপ হৈছে পাৰ্বতী, আৰু তেওঁ নৃত্য কৰিছিল লস্য। এনেদৰে তাল যিটো শব্দ, তাণ্ডৱ আৰু লস্য, ইয়াৰ পৰা আহিছে তাল শব্দটো। আমাৰ সংগীতত সুৰ তালৰ কথা কোৱা হয়, নৃত্যতো কোৱা হয় তালৰ কথা। এই আৰম্ভণিটো হৈছে তাৰ পৰা। তাৰমানে তেওঁ আমাক এই কথাটো শিকাইছে যে আমি সদায় জীৱনত আমি কি কৰিব লাগে, আমি সুন্দৰৰ সাধনা কৰিব লাগে। তেওঁ এজন সুন্দৰৰ সাধক, আৰু সেই কথাটো আমাৰ জীৱনতো আমি ৰক্ষা কৰিব লাগে। আমি সাহিত্য, সংগীত এইবিলাকৰ দ্বাৰাই যে আমি কি কৰিব পাৰোঁ, আমাৰ নিজৰ মাজত আমাৰ পৰিৱৰ্তন আনিব পাৰোঁ। আৰু তাৰ পথ প্ৰদৰ্শক, তাৰ সমস্ত জ্ঞান আমাক প্ৰদান কৰিছে শিৱ বাবাই। এতিয়া 3 নম্বৰ যিটো কথা, তেওঁ আমাক শিকাইছে যে ভেদাভেদ শূন্যতা। যত্ৰ জীৱ তত্ৰ শিৱ, প্ৰতিটো জীৱৰ মাজতে শিৱৰ বাসস্থান।
শিৱ বিৰাজমান। আৰু এই কথাটো শিৱ বাবাই আমাক শিৱ আমি ভোলানাথ বুলি কৈছোঁ বা শিৱ বাবা বুলি কৈছোঁ, ভোলে বাবা বুলি কৈছোঁ, তেওঁ আমাক শিকাইছে। তেওঁৰ যি পৰিষদ, তেওঁ ভূত পিশাচ যক্ষ সকলোকে তেওঁ সমান দৃষ্টিৰে চাইছিল। যেতিয়া তেওঁক সাধনা কৰিছিল, যেতিয়া তেওঁক কৰিছিল, তেওঁ অসুৰবিলাককো তেওঁ বৰ প্ৰদান কৰিছিল। তেওঁৰ মনত সকলো সমান। তেওঁ দেৱতাৰ কাৰণে বেলেগ, তেওঁ অসুৰৰ কাৰণে বেলেগ, এই ধৰণৰ তেওঁৰ ভেদাভেদ ভাৱ তেওঁৰ নাছিল। 4 নম্বৰ যিটো কথা, তেওঁ এজন সামাজিক দায়বদ্ধতা আৰু বিপদ নাশকাৰী। সামাজিক দায়বদ্ধতাটো কেনেকুৱা? তেওঁ যেতিয়াই সমাজখনত, যেতিয়াই সৃষ্টিত, যেতিয়াই প্ৰলয়ৰ সৃষ্টি হৈছে, যেতিয়াই একোটা সমস্যাৰ সৃষ্টি হৈছে, সেই সময়তে শিৱ বাবাৰ তেতিয়াই শিৱ কি হৈছে, তেওঁ আৱিৰ্ভাৱ হৈছে। আমি তাৰে এটা উৎকৃষ্ট উদাহৰণ হিচাপে পাওঁ, যেতিয়া সমুদ্ৰ মন্থন হৈছিল। সমুদ্ৰ মন্থনৰ সময়ত অমৃতৰ লগতে হলাহল বিষ নিৰ্গত হৈছিল। আৰু এই হলাহল বিষ যেতিয়া নিৰ্গত হৈছিল, সমস্ত জীৱজগত, সমস্ত ব্ৰহ্মাণ্ডই এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল। প্ৰত্যেকৰে জীৱকুলৰ ধ্বংস হোৱাৰ অৱস্থা হৈছিল। আৰু সেই মুহূৰ্তত যিটো কাম ব্ৰহ্মা আৰু বিষ্ণুৱে কৰিব পৰা নাছিল, সেই কামটো কৰিছিল শিৱ বাবাই, শিৱ মহাৰাজে, ভোলানাথে। তেওঁ কি কৰিছিল? তেওঁ সেই হলাহল বিষ তেওঁ নিজে পান কৰিছিল। আৰু যাৰ ফলত নেকি তেওঁৰ কণ্ঠ, তেওঁৰ গল, তেওঁ নীলা হৈ গৈছিল। আৰু সেইকাৰণে তেওঁ তাৰপিছত তেওঁ নাম লাভ কৰিছিল নীলকণ্ঠ। অৰ্থাৎ এই যি বিষময় যিমানবিলাক বিষ আছে, আমাৰ সমাজতো বহুতো বিষ আছে। আমি বিভিন্নজনে আমাক কি কয়, কটু কথা কয়। বিভিন্ন সময়ত আমি বহু কথা আমি সহ্য কৰিব লগা হয়, কিন্তু আমি বহুতে তাক সহ্য নকৰোঁ। যদি মোৰ সন্মুখত মানুহ এজনে কি কৈছে, বেয়া কথা কৈছে, মই তাক কি কৰিব লাগিব, কিছু পৰিমাণে আমি হজম কৰিব লাগিব। আৰু হজম কিহৰ কাৰণে কৰিব লাগিব? সমাজখনক সুস্থিৰ কৰাৰ কাৰণে। ময়ো যদি তাৰ সলনি ওলোটাই আৰু বিষময় কথা কওঁ, তেতিয়াহ'লে সমাজখন ভালে থাকিবনে? যদি আমি সঁচাকৈ শিৱ বাবাৰ আমি ভক্ত হওঁ, তেতিয়াহ'লে আমি এই কথাটোলৈ লক্ষ্য কৰিব লাগে। আমাৰ সন্মুখৰজনে যিমানে আমাক হলাহল দিব নিবিচাৰক, সেই হলাহলটোক আমি গ্ৰহণ কৰাহে উচিত। আমি তাৰ সলনি আমি আৰু মুখৰ পৰা বেয়া কথা কৈ, কুবাক্য কৈ আমি সেই হলাহল সমাজত বিয়পাই দিয়াটো উচিত নহয়। শিৱ বাবা বা ভোলানাথক কি কৰা হয়, আমি প্ৰত্যেকেই আমাৰ সমাজ জীৱনতো এই চিত্ৰটো অংকন কৰা হৈছে যে তেওঁ এজন সাধাৰণ জীৱন যাপনকাৰী। তেওঁ বাঘৰ ছাল পিন্ধে, তেওঁ গাত ভস্ম ঘঁহে, আৰু যাৰ কাৰণে নেকি তেওঁৰ এই শাৰীৰিক এই যি সাধাৰণ অৱয়ৱ, সেই সাধাৰণ অৱয়ৱৰ কাৰণে দক্ষ প্ৰজাপতিৰ যি যজ্ঞ, সেই যজ্ঞটো তেওঁ অনিমন্ত্ৰিত হৈ আছিল। তেওঁক তাত উপলুঙা কৰা হৈছিল। বা আমাৰ ইতিহাসবিদসকলেও কয় যে আদি অৱস্থাত শিৱ কি আছিল, যিসকল অনাৰ্য আছিল, এই অনাৰ্যৰ দেৱতা বুলি কোৱা হৈছিল। কিন্তু এটা কথা ঠিক, পৰৱৰ্তী সময়ত তেওঁক কি কৰা হৈছিল, আৰ্যৰ বেদীত তেওঁক কি কৰা হৈছিল, প্ৰতিষ্ঠা কৰা হৈছিল। আৰু প্ৰতিষ্ঠা কৰাই নহয়, তেওঁ মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা কৰা হৈছিল। তাৰমানে শিৱ বাবা এনেকুৱা এটা সত্তা, এনেকুৱা এটা দেৱতা, এনেকুৱা এজন যিজনে সাধাৰণভাৱে জীৱন যাপন কৰিও তেওঁৰ চিন্তাধাৰাবিলাক উচ্চ। তেওঁ সদায় সমাজৰ হিতৰ কথা, তেওঁ ব্ৰহ্মাণ্ডৰ হিতৰ কথাই চিন্তা কৰে। তেওঁ সদায় জীৱ জগতৰ উন্নতিৰ কথা, তেওঁ কি ধৰণে তেওঁ এই সৃষ্টি কাৰ্যক সুৰক্ষিত কৰি ৰাখিব পাৰে, তাৰ তেওঁ চিন্তা কৰে। গতিকে আমিও এই কথাটোৱে কৰিব পাৰোঁ, আমি বেশভূষাৰে যিমানে নহওক, মানুহজনৰ যিটো জ্ঞান, মানুহজনৰ যিটো চিন্তা, মানুহজনৰ যিটো কৰ্ম, আমি তাক প্ৰাধান্য দিয়া উচিত। মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, সেইটো হৈছে যে শিৱ মানে হৈছে সুন্দৰ, আৰু সেই সুন্দৰতাক ৰক্ষা কৰাটো আমাৰ দায়িত্ব। আমি যিটো কওঁ মই পূজা কৰোঁ, পূজা মানে কি? পূজা মানে হৈছে এইটো যে মই মোৰ শ্ৰেষ্ঠখিনিক মই কি কৰিছোঁ, মই প্ৰদান কৰিছোঁ, মই উদ্ভাসিত কৰিছোঁ। মোৰ নিজৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বক মই কি ধৰণে মই বিকশিত কৰি তুলিছোঁ। শিৱ সম্পৰ্কে দুটামান কথা হয়তো আপোনালোকৰ জ্ঞাত হ'ব পাৰে বা নহ'বও পাৰে, মই তথাপি কৈছোঁ। আমি যদিও দেখা পাওঁ যে শিৱৰ হাতত ত্ৰিশূল থাকে, এই ত্ৰিশূলৰ 3টা শূল থাকে, 3ডাল শূল আছে, আৰু সেই 3টা তিনিটা আমাৰ গুণক প্ৰতিনিধিত্ব কৰে। আৰু সেই 3টা হৈছে সত্য, ৰজ আৰু তম।
শিৱৰ হাতত এখন ধনু থাকে আৰু সেই ধনুখনৰ নাম হৈছে পিনাক আৰু সেইকাৰণে তেওঁৰ আন এটা নাম পিনাক পাণি। শিৱৰ জন্মবাৰ হৈছে সোমবাৰ। শিৱৰ জন্ম মাহ হৈছে শাওণ মাহ। আপোনালোকে প্ৰত্যেকেই জানে শাওণ মাহত আপোনালোকে বলবম পালন কৰে আৰু বলবম পালন কৰাৰ অন্যতম কাৰণ হৈছে যে সেই শাওণ মাহটো হৈছে শিৱৰ জন্ম মাহ। আৰু সদশেষত আপোনালোকে শিক্ষা ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ শিক্ষা ফেচবুক পেজ ফ'ল' কৰিবলৈ নাপাহৰিব। আপোনালোক আটাইৰে শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উন্নতি কামনা কৰি আজিৰ ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ। ওম নমঃ শিৱায়।